গাইছ হলিৰ কথা একদম পুৰা মজা একদম আমি তলত বহি লৈছোঁ এইটো ডাঙৰ কথা হয় যি চলি আহিছে চবকে মাতিছোঁ এই তিনিটা একদম পুৰা বান্ধা হৈছে সিহঁতক পুৰা একদম পুৰা হিলে দিম যাব চাই থ হলি হেপী হলি এখন আৰু কেনে গাড়ীয়ে আচৰিত হৈছোঁ ৰ চশমা পিন্ধি লওঁ হলি খেলবা আহিছোঁ চশমা নিপিন্ধিলে হ'ব একদম পুৰা হলি মাৰিব এই মাৰা যাওঁ হলি আমাৰ মেইন মানুহ একদম মানে ই যদি নহ'লে হয় আজি ট্ৰিপটো নহ'লে হয় অঁ আৰু হলি দিবা এনেকৈ চবে ৰখি আছে আপোনালোকে হলিৰ মাদকতা বুজি নাপায় বৰপেটা আহিব হেপী হলি হেপী হলি আৰু ইয়াতে অলপ হলি চলি কিনি লওঁ কিন্তু ইয়াতে হলি নিকিনিলোঁ তথাপিও অলপ কিনিলোঁ আৰু এনেকৈ আমি ভিতৰৰ দিশে সোমাই আহিলোঁ ভিতৰৰ দিশে সোমাই আহোঁতে আমাক সকলোৱে ৰাস্তাতে একদম হলি চলি খুৱাই একদম বাগৰে ধৰছি মই যি কৈছিলোঁ হলি কিনাৰ প্ৰয়োজনে নাই আৰু ইমান মানুহৰ ভিৰ তাৰে মাজত উশাহ নিশাহ ল'ব নোৱাৰা হৈ গৈছোঁ আৰু তাকে যাই ৰাইজৰ লগত নাঞ্চাকাতো থাকিব নোৱাৰি সেইকাৰণে পূৰা আৰু ৰাইজে জয় জুবিন দা বুলি চিঞৰাত অলপমান আবেগ হৈ পৰিলোঁ এই দুখ গেলা দূৰ কৰি যাতে ফাগুনে আনন্দ লৈ আহে তাৰে কামনাত অলপ হলি খেলোঁ আৰু যাৰ সময়ত আৰু একবাৰ আমাৰ ঘৰৰ কয়লা এবাৰ চুবা গ'লোঁ একদম চলি গ'লে পুৰা একদম পুৰা পানী মাৰা মাৰি কৰিছে আমি বৰপেটাৰ উৎপাত কৰিছোঁ কাৰণ এখন বৰপেটা আমাৰ লোকেল এৰিয়া বুলি ক'ব পাৰি এখন এই নলবাৰীৰ বৰপেটা নাই চব যাব পুৰা একদম পুৰা এই এটা ইয়াকতো চিনি নাপাইছে একদম পুৰা এতিয়া মানে এটা এম এল এ আছে পুৰা খুৱাইছে মিনি খুৱাইছে আৰু চবে খাব যাইছে এহুন এটাতে মানে 12,000 টকা বস্তু লৈছে 5টা আঙুলি দি এহুন 10টা গল্লা মাছে কেনা ধৰ লাগে মানে খৌখাৰো খৌখা ই এটা 12টা মান আছে কিন্তু ই নিজে খনা চব ধুলাইছি 12টা খাইছে চুৰ ইটো জানে কেনা মই মাত্ৰ গল্লা 10টা খাইছে 11টা মানে 10টা খাব নাপায় 11টা মানে চগুন বুলি কিবা একদম হলি আমাৰ পুৰা যাই আছো হলি খেলা হ'ল চব একদম পুৰা আমাৰ মানে জংগেলা এৰকাৰ কৈ লাভ নাই পুৰা হলি খেলছি পিনে খেলছি সেইটো ঢালছি মোক ডিমাৰ এতে মাছে ডিমা মাছে ৰাস্তা দি অহা মানুহ একদম হেপী হ'লেও চাবি চাইডা গাইছ ভিডিঅ'টো ইনকে শেষ কৰিলোঁ বেয়া নহ'ব গাইছ